জারি হব আর বাকি আমার বিজেপিতে সামিল হয়ে আছে আর সামিল হবই ইয়াত প্রতিদ্বন্দ্বিতা নাই ভারতীয় জনতা পার্টির প্রার্থীর অমর সিং টিসৌ কার লগত প্রতিদ্বন্দ্বিতা করব নাই কারোর লগৰো নাই কংগ্রেসটো নাই জয়রাম ইংলেং ডাঙরিয়া তেখেতৰ নামটো শুনি ভাল লাগে জয়রাম মোদীজি দেখোন যোৱা জানুৱাৰী 22 তাৰিখে অযোধ্যা দেখোন রামলালাক তাতে প্রাণ প্রতিষ্ঠা করিলে আমার রামময় হয়েছে গোটেই ভারতবর্ষত রামময় আর মোদীময় হয়েছে এতিয়া আমার কার্বি আংলং এই জয়রামৰ কাম নাই জয়রাম ইংলেং ডাকে কার্বি আংলঙৰ চিনি লোকে কিমান বাৰ নহয় কিমান বছৰ কাৰ্বি আংলঙত এই টেঙা আম বিক্রি কৰি এতিয়া কাৰ্বি আংলং ৰাইজে গম পাইছে কংগ্ৰেছ কি বস্তু কংগ্ৰেছ কি দল গতিকে তেওঁলোকৰ ওপৰত আৰু বেছি নুকুৱাই ভাল আমি আমাৰ চৰকাৰ কি কৰিছে এইবোৰৰ ওপৰত আমি বিশ্লেষণ কৰা বা আমাৰ মাজত আলোচনা কৰাটোহে শ্ৰেয় বুলি মই ভাবো আৰু আছে এটা পাৰ্টি চাওক সোশ্যাল মিডিয়াতে পাইছো ময়ো বোলে এই ৰিজনেল পাৰ্টি বুলি নিজে কয় 6 শিডিউলৰ কথা কয় আগতে কোৱা নাছিলে অটোনমাস ষ্টেট কিন্তু মানুহবিলাকে সমালোচনা কৰাৰ কাৰণে এতিয়া 6 শিডিউলৰ লগত বোলে অটোনমাস ষ্টেট নো অটোনমাস ষ্টেট নো ৰেষ্ট এই শ্লোগানৰ যোগ দি দিছে সেই পাৰ্টি এপিএছএলচি আৰু সেইদিনা দুদিনা তিনিদিন আগত তেওঁলোকে 3খন জিলা মেলাই নামো দিছে মেগা ৰেলী ক'ত হৈছে তাৰাবাসাত এই মেগা ৰেলীত মই বিচি দিছোঁ কিন্তু দুই এজন আমাৰ জাৰ্নালিষ্ট বন্ধুসকলে মোক কৈছে ইমান নাই বুলি তথাপি মই অলপ বঢ়াই দিছোঁ 10,000 সিহঁতে গোট খাইছে মই দি দিছোঁ 5,000ও নাই বোলে জাৰ্নালিষ্ট বন্ধুসকলে কৈছে এই 3খন জিলা মিলি পেলাই 10,000 মানুহ হলে আমাৰ এই লোকসভা নিৰ্বাচনৰ কাৰণে ভোটাৰ কিমান আছে 8 লাখ আছে 8 লাখ এই 10,000 মাইনাস কৰি দিয়া আপুনি কিমান থাকিব 7,90,000 নহয় জানো এই 10,000ত সিহঁতে জিকিলে সোশ্যাল মিডিয়াত কৈ আছে বোলে সোশ্যাল মিডিয়াটো আমিহে জিকিলো ছাৰ তে আসলটো জিকিবনে নাই তেওঁলোকে প্ৰমাণ পালে তাৰাবাসাত 5,000 মানুহে গোট খাইছে বোলে কলম লিখিবলৈ বোলে হাতটো বোলে খুজলি হৈ আছে আৰিং থাকালে তো মানে পাৱাৰৰ প্ৰতি ইমান পাৱাৰ হাংগাৰ বুলি কয় নহয় এই কলম ধৰি কেনেবাকৈ এমপি হৈ যাম নেকি কেনেবাকৈ মই চিফ এক্সিকিউটিভ মেম্বাৰ সিএম হৈ যাম নেকি কেনেবাকৈ মই এমএলএ হৈ যাম নেকি তাৰেই সপোন সেই লিডাৰজন আৰু চাওক এটা ভাল লাগিছে প্ৰশংসা কৰিব লাগিব জয় কথা ডাঙৰীয়া কাৰ্বি আংলঙত কেইজনমান নিবনুৱা যুৱক যিসকলে মাছ বিক্ৰী কৰে মুৰ্গী বিক্ৰী কৰে এতিয়া পাৱাৰ হাংগাৰ কাৰণে এতিয়া তেওঁৰ সিকিউৰিটিও আছে এনএসজি নিচিনা নেশ্যনেল সিকিউৰিটি গাৰ্ড নিচিনা আছে পুৰা চশমা কালা চশমা মানে কোট পিন্ধি না এতিয়া বেয়া লাগিছে আৰু এটা কথা যিদিনাখন তেওঁলোকে মেগা ৰেলী হৈছে তাত জীয়াই কথাৰ কাৰণে পাব্লিক যোৱাবিলাকে নমস্কাৰ দিব বিচাৰিছে কিন্তু এই এনএসজি দুজনবিলাকে আঁতৰাই দিছে মানে হাত মিলাব দিয়া নাই এতিয়াৰ পৰা যদি ইমান অহংকাৰ তেনেহ'লে এনে মানুহ যদি পাৱাৰত আহিলে কি হ'ব কাৰ্বি আংলংটো উল্টাই কৰি দিব এইটো লাচি আলা মেলাইলো কাৰ্বিয়েৰাটো মাহু নাংনে কাচো বাইলকে 6 months আফ্ৰিকে কাউন্সিল ৰি ইলেকশন দপপু 6 months গালি নগে 2 বছৰ পাৰ হ'ল নেকি মোৰ মতে ক'ত হৈছে ৰি ইলেকশন কাচো বাইলক লো এই বোলে আমাৰ কাউন্সিল আমাৰ সংবিধানত কাউন্সিল 6 শিডিউল সংবিধানতে কি চেপ্টাৰ 2 না কি সাব পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 এই কথা কৈ তা মানুহক বুলাব বিচাৰিছে মাংহুদু নাংনে জাত টাকলেম দেখে জাত বানু নে বাং সুরিকে বামুনি পেন ডিস্ট্রিক্ট থম জিতং লক সি এমপি হা এলপু আনিং কামাথা আনিং চুপারং কুলুতে পান pa চুপারং চনা লাসি ইলিতুম কেলাং নাই বাংলা হেলো ইটু মা সরকার পিপিলকে ক্লেম আমার সরকারে কি করিছে সরকারের সকলো দিক আমি চাব লাগিব
খেতিয়কসকলক কোনে মৰম কৰিছে? নৰেন্দ্ৰ মোদী। কাৰ চৰকাৰ? বিজেপি চৰকাৰ। 33% ৰিজাৰ্ভেশ্যন কোনে সন্মান দিছে? নৰেন্দ্ৰ মোদী। কাৰ চৰকাৰ? বিজেপি চৰকাৰ। উল্লেখ আছে। যদি এইবোৰ আঁচনি যদি মই এটা এটা কৰি কওঁ তেনেহ'লে 2-3 ঘণ্টামান লাগিব, গতিকে মই ইমানলৈকে নাযাওঁ। আপোনালোকে জানেই লাচি নীলামেথান পাটিংডেল মানুহ নাহালেও ভাবিছিলে অপজিশ্যনবিলাকে হৰেণ সিং বে টিকেট পোৱা নাই, গতিকে সিটো আৰু বিজেপিৰ কাৰণে একদম চোৰমাৰ কৰিব। মই এনেকুৱা বিধৰ মানুহ নহয়, খাই পাত ফলা মানুহ নহয় হৰেণ সিং বে। মই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক মই ভাল পাইছোঁ, আন্তৰিকতাৰে মই আঁকোৱালি লৈছোঁ। টিকেট পোৱা নোপোৱা মোৰ কাৰণে ডাঙৰ কথা নহয়। দেশখন আগবাঢ়ি যাব লাগিব। ভাৰতবৰ্ষত 2047 বিশ্বত নম্বৰ 1 হ'ব লাগে, এইটো মোৰ উদ্দেশ্য। লাচি লামেথান পাটিংডেল কাদো ইফানা চৰল প্লামাৰ নিতামে আচুৰি চুৰি মুনি নাঙে টংদনা টং আপৰ জিপি আপোনালোকে সময় দিছে দাকেলি তুমলং নাংজন জনলম মোদিজি আফাঙ্গে পাং তাংজি আফান লাসি কংগ্রেস কে কোনাসি কে দজিলাং লাসি জয়রাম ইংলেকে নমিনেশন দা পিজুন্দে দাতা চকলো দিলে কি পুজা বাঙে কেরেম দা পার এ প্রাপ্য লাপেঙ্গে ইলে তুম কাটা কবেটা চিনিলো নন নীলিফান ভারতীয় জনতা পার্টি কার্বি আংলং ডিমা হাসাও লাবাংশো এসটি কনসেন্সি লাবাংশো আ ক্যান্ডিডেট লাপেঙ্গেলি তুম কাদো কবেটা চিনিলো লাদাখ 8,90,000 award do ilitum la jila ke thompang rum petpen la sila jila ke thompang rum petpen ilitum non Narendra Modi phan ke pang tang ponji Narendra Modi phan jakhom ke pi ponji ke pang tang ponji labang solong आपकी बार 400 पार, आपकी बार 400 पार, फिर एक बार मोदी सरकार लासी इले तुम डाक सेंट्रल गवर्नमेंट अलong सिता में बीजेपी सिवांगबेक को लापेन एमपी के हाइता 400 पार लासी इले तुम कार्बी आंगलong डिमा हासाव लापेन के वेस्ट कार्बी आंगलong पे सिता में इतुम का वोट के पालों नंगिया बागे 500 पार वोट इली तुम पालों नंगपो 5 लाख पार इली तुम वोट पालों नंगपो लासी इली तुम क्लेम उल्टी माउने पेज इंचार्ज वोट कमिटी डिस्ट्रिक्ट कमिटी मंडल कमिटी कत्तक कवे दोन सिदा मोर्चा अंसिप्ता में इली तुम चपादुक पेज आपकी बार 400 पार वोट इली तुम सेंट्रल में आपकी बार 5 लाख पार वोट इली तुम लोग नागपो लपें इली तुम कार्बी आंगलong लपें डिमा हासाव जैसे मैं पेट आकी सुंगा के बॉय दोपिक लपें इली तुम कार ई नाई बागे 244A implementation of 244A la 244A बागे CM sar tuni rong hang aja kongpen tim Karbi Anglong aja kongpen nili 244A bangke lamikan phong bangke pacun dia phan nili kai ke mata parliament long ning je dun berpo lapen ke ili tumlong non ili tumalong non ahomoisa dopik songtro katu semai lo cetok lo aja lo ladak bangke 125 constitutional amendment bill la bangke elitum home affair minister Rajnath Singh la bangso bill la bangke Rajya Sabha long introduce adlo la bangso kam sitame la 125 amendment article 2442 la pende article 275(1) la bangso sitame nili parliament lo nili MP mandate lo tane parliament lo la bangso akam akemang la bangso bill sitame pacun pon popusi rada tumphan pacini lo
lapen ke ilitum chinilo central government pen ilitum phan development asai dang pipik lo lasi an sose development asai ke palong jia phan an sose a development asai ke palong jia phan ilitum ong dung abot pen che palong dun pen non da central government central scheme nang pipik lo towar pen chenglok kijuna lang pen chenglok kadok kawe lase Narendra Modi phat ilitum jakong pangtang nang po lapen India ngomong ke ilitum highest percentage ilitum cepalong nang po highest percentage cepalong nang po lase ভাই বন্ধুসকল আমার কাৰ্বি আংলং বিভিন্ন সমস্যা আছে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ ইমপ্লিমেণ্টেশ্যন অফ 244A আৰু আমাৰ 125 এমেণ্ডমেণ্ট বিল সেই এমেণ্ডমেণ্ট বিল মই MP হোৱাৰ লগে লগে মই পাৰ্লিয়ামেণ্টত সদায় দাঙি ধৰিম আৰু এই সলিউশ্যন বাবে মই কাম কৰি যাম আৰু আমি যথেষ্ট চেন্ট্ৰেল স্কিম আমি পাইছোঁ আৰু বেছি পাব বাবে আমি কাৰ্বি আংলং ডিমা হাছাও ফালৰ পৰা নৰেন্দ্ৰ মোদীক আমি শক্তিশালী কৰিব লাগিব আৰু ইণ্ডিয়াৰ ভিতৰতে হাইয়েষ্ট পাৰ্চেণ্টেজ আমি লৈ আনিব লাগিব এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ Ebile non ningkan ini lah citim dalam lasik dah kacing thura sayang dek nalu tum pek jek sayang dek nalu tum pek wangji lasik don malia tum Amar Singh jisa ke hai ta cicak lo ningkan phoke apa dah itina parlimen along tame hempe ke putat white pack kar sape ningje dundi popot alang lifanil tum ni adu tin nabi retum Richard Epstein yang don malia tu alang lifan alang lifan koro pina alang li ningje dun po hempe ke forman pen cengok Karbi Anglong isi pen kacing turji asayang dek kapi cunji afan alang li central long lam ningje dun po puse alang li cecak lo alang li putat il alang li phat il tu akhir jume han pisunang lel fadil tu meri cetap senang Richard Epstein donmal itu donmal itu apa dah dolo ningje elo kado gue pernah putat je Amar Singh tiso BJP ke hai akal dom tajir si nilam thing tadi kalau kado